ল'ৰাটোৰ বাইকো হ'ব পাৰে ভনীয়েকো হ'ব পাৰে হয়নে নহয় নহ'লে পাতি লোৱা ভণ্টিও হ'ব পাৰে এখন বহুত মাইলেজ দিয়ে বহুত মাইলেজ দিয়ে এবাৰ চলাই চাওক তাৰপিছত গম পাব কিমান মাইলেজ দিয়ে বহুত মাইলেজ দিয়ে এখনে সুজুকি হায়াবুছা এয়া কি চুৰ কৰি আনিছা দুটা কণী খাব লাগিব সঁচা কৈছে কি 100 টকাটো পৰি আছিলে 100 টকাটো মই পালোঁ আৰু এইটো এনেকৈ বান্ধি দিছে আৰু এতিয়া আমি সিজিম যেন পাইছোঁ এপ্ৰেন দিয়া পৰি গৈছে হেল্ল' গাইজ সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি মানে লগৰবোৰে মিলি পেলাই স্বাধীনতা দিৱস উপলক্ষে আমি এটা ৰাইডৰ আয়োজন কৰিছোঁ মানে আৰু এতিয়া আমি ওলাই যাম বহুত দেৰি হৈ গ'ল কিন্তু তথাপিও মানে যাম আৰু মানে লগৰবোৰ হাতত দেৰি কৰিলে এইপিনে স্বৰ্ণৱ আছে এইপিনে দেৱজিত আছে আৰু এইপিনে নয়ন আছে বহি আছে আৰু এতিয়া আমি ঘৰৰ পৰা ওলাম আৰু চাহ পানী খাই ল'লে ইয়াতে আৰু সকলোকে 76তম মানে 76তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ব'লক আজি ৰাইডটো ষ্টাৰ্ট কৰোঁ এতিয়া আমি যাবলৈ পূৰা প্ৰস্তুতি চলাইছোঁ মানে নয়নক চাওক নয়নে মানে পূৰা বান্ধি কৰি আছে মানে পতাকাখন এয়া চাইকেলত আৰু এতিয়া যাম আৰু মানে আমাৰ এটা কথা মানে বেয়া হ'ল আৰু চাইকেল 3খন মানুহ চাৰিটা এতিয়া এই এখন চাইকেলত দুটা যাব লাগিব নয়নে মই যাম আৰু এইপিনে আছে দেৱজিত আছে জোতা পিন্ধি আছে স্বৰ্ণৱ আছে ৰেডি হৈ আছে পূৰা যাবৰ কাৰণে নয়নে পূৰা একে এইটো কি বুলি কয় টুপি চুপি পূৰা লৈ লৈছে পূৰা মানে স্মাৰ্ট হৈ গৈছে আৰু ব'লা যাব লাগে আৰু এতিয়া ব'লা চাইকেল লৈ লওঁ আৰু এতিয়া তুমি মোবাইল লোৱা ব'লা নয়ন বাই ধুনীয়া গান গাই গৈ আছে আৰু শুনি গৈ আছোঁ নয়ন গান এটা গাই দিয়া মই গান গালে তোমাৰ ছাবস্ক্ৰাইবাৰ পলাই যাবগৈ Sun kiss me a lot. अच्छा বহুত ভাল লাগিছে ৰ'দত ওলাই আহিছোঁ তাৰপিছত নতুন এক্সপিৰিয়েঞ্চ লাগে আমাক আহি পালোহি হিৰাগাঁও বুলি কয় আমাৰ ওচৰৰে গাঁও এখন সেইখিনি পালোহি আৰু এইখিনি অলপ মানে ৰখি লৈছোঁ যিহেতুকে ৰ'দটো বহুত দিছে আৰু আমি সেই ৰাস্তাটো দেখিছে না আগেদি যিটো ৰাস্তা গৈছে সেই ৰাস্তাটো যাব লাগিব গৈ পেলাই আমি হাইৱে পাম হাইৱেৰ পৰা উঠি পেলাই এইপিনে যাব লাগিব পশ্চিম পিনেলৈ যিহেতুকে প্ৰচণ্ড গৰম পতাকাখন এতিয়া আছে যিহেতুকে প্ৰচণ্ড গৰমৰ কাৰণে কি কৰি মানে ঘৰৰ পৰাই গ্লাছ এযোৰ লৈ আহিছোঁ আৰু কি বুলি কয় চশমা বুলি কয় ন ছানগ্লাছ বুলি কয় আৰু পিন্ধি লওঁ মানে প্ৰটেকশ্যন দি লৈছোঁ আৰু দেশৰ বাবে আহিছোঁ আৰু ইমান গৰম যেতিয়া দেশৰ বাবে এইটোনো কি ডাঙৰ কাম নহয় যাওক গৈ থাকক আৰু দেখিছে এইপিনে পূৰা গৈ আছে মানুহবিলাকে আৰু যেতিয়া মানুহবোৰে ৰাস্তা এনেকৈ গৈ থাকোঁ যেতিয়া অলপ মানে এনকাৰেজ কৰি দিয়ে তেনেকৈ হাই হেল্ল' কৈ পেলাই ভাল লাগে মনটো কিবা এটা আৰু লগৰ দুজন পিছপিনে আহি আছে আৰু আজি আমাৰ যাত্ৰাটো মানে গৈ আছোঁ আমি 20 কিলোমিটাৰ আঁতৰলৈ গৈ আছোঁ আমাৰ ঘৰৰ পৰা আমচৈ চাহ বাগিচালৈ 20 কিলোমিটাৰ হয় তালৈ গৈ আছোঁ সঁচা কৈছোঁ গাইজ এৰা আহি পেলাই ৰখি পেলাই চাওক 100 টকা এটা পৰি আছে ইয়াতে 100 টকাটো পালোঁ দেখিছেনে এইটো মই কিন্তু এইটো কোনো ফেক কৰি কোৱা নাই দেই সঁচা কৈছোঁ কি 100 টকাটো পৰি আছিলে 100 টকাটো মই পালোঁ আৰু লগত চব আছে কিন্তু সিহঁতে গমেই নাপায় কিন্তু মই দেখিলোঁ ঘপককৈ দেখিলোঁ যে 100 টকাত পৰি আছে আৰু তুলি ল'লোঁ তো মানেতো পইচাটো সঁচা কিন্তু পৰি আছিলে মই পালোঁ দিয়া কিয় দিম এইটো পইচা দিয়া আকৌ মই পইচা তোমাক কিয় দিম মোৰ পইচাটো झूठ बोलो নাই ভগাই খাম গোটেইকেইটাই পইচাটো মোৰ बार बार झूठ बोलो আৰু চাওক এতিয়া মানে আহি পেলাই পালোহি ৰেল লাইনটো এটা খুলি দিয়া নাই যিহেতুকে এতিয়া মানে ৰেল আহিব আৰু তাৰপিছতে যাব পাৰিম তো ৰেলৰ শব্দ শুনিছে নহয় আহি আছে পইচাটো বোলে স্বৰ্ণৱ হৈ আছে দেই পইচাটো বোলে মোৰ পইচা বহুত কেয়াৰলেছ মানে কি আৰু ফুটা দেখিব তোমাৰ পকেটটো ফুটা নহয় সঁচা গাড়ী ৰেল আহি আছে পূৰা আহি এতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পালোহি আৰু এই ওপৰত কিছুমানে দেখিছে যে এইপিনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে আপোনালোকক দেখুৱাই থাকিম আৰু এইপিনে কৃষ্ণ এইপিনে আছে ভগৱান ত্ৰিমূৰ্তিৰ থান আৰু ইয়াতে বহুতে চাকি বন্তি দিয়ে আৰু বিশ্বাস কৰা হয় যে ইয়াত চাকি বন্তি দিলে ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় আৰু দেৱজিত কেনেকুৱা লাগিছে এতিয়া কোৱা কেনেকুৱা লাগিছে বহুতখিনি আহিলোঁ এতিয়া আৰু পালোহি আৰু আধা যাব আছে নেকি আধা যাব আছে আৰু 10 কিলোমিটাৰমান হ'ব চনক কেনেকুৱা লাগিছে আহি
গৰমত এতিয়ালৈকেতো বহুত কষ্টকৰ হৈছে বহুত গৰম ইপিনে কেতিয়াবা সৈনিক ইয়াতছেও বহুত কষ্টকৰ জাগাত থাকে সো ইটস এ ট্ৰিবিউট টু দেম It's a tribute to all the soldiers. য়েছ আজি ইণ্ডিপেণ্ডেন্স ডে সেইকাৰণে আমি soldiers-ৰ কাৰণে এইটো এটা ট্ৰিবিউট হিচাপে দিছোঁ তাৰমানে উপস্থাপন কৰিছোঁ সেইটোৱেই কি কয় সেইটোৱেই আৰু মোৰ ফালৰ পৰা চাইকেল ৰেলী কৰিবলৈ হ'লে 2টা কণী খাব লাগিব বুট খাব লাগিব এইখিনি খালে এটা চাইকেল ৰেলী কৰিব পৰা যায় হয় নেকি তো দেশৰ কাৰণেতো এইটো একোৱেই নহয় ন কাৰণ সৈনিকবিলাকেতো গম পাইছে আমাৰ কাৰণে কিমান কষ্ট কৰি আছে যদি তেওঁলোক নাথাকেহেঁতেন শত্ৰু পক্ষই আমাক আক্ৰমণ কৰিলেহেঁতেন হয়নে নহয় তো তেওঁলোকৰ কাৰণে এটা বিগ চেলুট দিছোঁ পানী চানী খাই ল'লোঁ আৰু আমি যিখন বাহনত আহিছোঁ এখন মোৰ বাহনখনৰ নাম হৈছে रुको जरा सबर करो মোৰ চাইকেলখনৰ নাম হৈছে কাৱাছাকি নিনজা H2R আৰু এইখন বাহনৰ নাম হৈছে এখন কাৰ আছিলে এখন মোৰ এয়া স্বৰ্ণপুৰ আছিলে আনিছো সুজুকি হায়াবুসা এয়া কি চুৰ কৰি আনিছা बड़ा हरामी हो बेटा চুৰ কৰি আনিছা হায়াবি আনিছো ভাড়া দিয়া নিছা এখন কি আছিলে হায়াবুসা হায়াবুসা আৰু এখন হৈছে আমাৰ BMW এখন BMW এখন বহুত মাইলেজ দিয়ে বহুত মাইলেজ দিয়ে এবাৰ চলাই চাওক তাৰপিছত গম পাব কিমান মাইলেজ দিয়ে বহুত মাইলেজ দিয়ে এখনে আৰু বহুত স্মুথ চলে তাৰমানে সাসপেনশনো বহুত ভাল এই মজা সাসপেনশন একদম মানে আৰু ব্ৰেকটো ডিস্ক ব্ৰেকতকৈ ওপৰত বুলি কয় ওপৰত আৰু ক'ব নালাগে একদম নেক্সট লেভেল নেক্সট লেভেল চলালেহে গম পাব সেইটো এইটোৱে হৈছে আমাৰ হাইৱে 2 এইটোতো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হয় আৰু চাওক ৰ'দটো কিমান জোৰছে দিছে দেখিছেনে আৰু আমি পশ্চিমেৰে যাব লাগিব এতিয়া এইপিনে এতিয়া আমি খিজিম যেন পাইছোঁ আৰু গাড়ী মটৰ আহি থকা নাই বাৰু আজি ইমান তো ভালে লাগিছে ৰ'দটো কমকৈ দিলে ভাল লাগিব হে সূৰ্য দেৱতা ৰ'দটো অলপ কমকৈ দিয়া তেতিয়াহে আমি যাব পাৰিম ন জুই দিয়া আহা নুঠা हाईवे में तुम घुस गया है লড়কি লেকে যা लड़की लेके जा रहा है इधर এটা কথা মই নাজানো মানে বহুত ল'ৰাই কি ভাবে মানে ল'ৰাই বা চব মানুহে ভাবে যে এটা ল'ৰাই যদি এজনী ছোৱালী বাইকৰ পিছনে বহাই লৈ যায় তেতিয়াহ'লে প্ৰেমিকাই হ'ব এনেকৈ ভাবে কিন্তু এইটো ভুল ধাৰণা দেই এনেকৈ ভাবিব নালাগে কাৰণ তেওঁ ল'ৰাটোৰ বাইকো হ'ব পাৰে ভনীয়েকো হ'ব পাৰে হয়নে নহয় পাতিলেও ভণ্টিও হ'ব পাৰে পাতিলা ভণ্টি হ'ব পাৰে আৰু নাজাৰা চাওক হাইৱেৰ পৰা পাহাৰৰ নাজাৰা চাওক দেখিছে অসমখন কিমান ধুনীয়া চাইকেলখন অলপ ৰখাই লৈ পেলাই মানে এইপিনে চাওক হৰ্ণবিল পাৰ্ক পালোহি দেখিছা নহয় গ্ৰেণ্ড হৰ্ণবিল পাৰ্ক আৰু বাৰু পাৰ্কখনত বাৰু এতিয়া নোসোমাওঁ কাৰণ এতিয়া আমাৰ যিটো ডেষ্টিনেশ্যন আছে তালৈ যাবলৈ হ'লে বহুত দেৰি হৈ যাব সেইকাৰণে আৰু অলপ ৰখি ৰৈছোঁ যিহেতুকে লগৰ দুজন এতিয়ালৈকে আহি পোৱা নাই মানে সেইকাৰণে আৰু আপোনালোকক হৰ্ণবিল পাৰ্কখন বাহিৰৰ পৰা মানে অলপ দেখুৱাই দিছোঁ চাওক গোটেইখিনি ঠিকেই চলি আছিলে কি হ'ল মানে দেৱজিতৰ চাইকেলখন আহি থাকোঁতে বাটতে খোজ কৰিলে সেইটো কাৰণে মানে এতিয়া বহি আছোঁ আৰু যিহেতুকে এতিয়া মানে ইয়াত চাইকেলৰ দোকান নাই সেইকাৰণে মানে আগত 2 কিলোমিটাৰ আগত আছে যাব লাগিব এতিয়া
দুজন যাব, দুজন গৈ পেলাই এতিয়া চাইকেলখন ঠিক কৰি লাগিব। আৰু আমাৰ দৰে চাইকেলেৰে ৰেলী কৰিবৰ বাবে আন বহুতো ল'ৰাই ওলাই আহিছে। ভাল লাগে যেতিয়া দেশৰ বাবে সকলোবোৰ এনেদৰে ওলাই আহে। 1 hour later. এতিয়া বহুত সময় ধৰি মানে এতিয়া এঘণ্টা বেছি হৈ গ'ল, তো আমি এতিয়া মানে ইয়াতে ৰখি আছোঁ। নহয়নে মই আৰু লগৰ দুজন গ'ল, এতিয়ালৈকে আহি পোৱা নাই। বহুত মানুহে ৰেলী কৰি নিজৰ ঘৰে উভতি গৈছে আৰু ইমানখিনি সময়লৈকে আমি বহি আছোঁ। আৰু এইখিনি সময়ত কি কৰিম এটা কথা কওঁ যে আমাৰ এইখন যে জাতীয় পতাকাখন দেখিছে, বহুতক যদি সোধোঁ জাতীয় পতাকা দাণ্ডি কেইডাল আছে, জাতীয় পতাকাৰ অশোক দাণ্ডি কেইডাল আছে, এতিয়া মানে 24ত আছে। দাদাজনে 24 বুলি কৈছে, হয়, কিন্তু বহুত মানুহৰ মানে এইটো পাজি লাগি যায় যে জাতীয় পতাকা দাণ্ডি মানে 24ডাল আছে নে 26ডাল আছে। যদি আপোনালোকে নাজানে এটা কথা মনত ৰাখিব যে এই 24ডাল দাণ্ডিয়ে আমাৰ সময়টো মানে 24 ঘণ্টাক প্ৰতিনিধিত্ব কৰে, গম পাইছেনে? আৰু এই 24ডাল দণ্ডই মানৱ জীৱনৰ 24টা গুণক প্ৰতিনিধিত্ব কৰে। আৰু সেই গুণকেইটা হৈছে প্ৰেম, সাহস, ধৈৰ্য, শান্তি, মহামতিত্ব, কল্যাণ, বিশ্বাস, উদাৰতা, নিস্বাৰ্থতা, আত্মসংযম, আত্মত্যাগ, সত্য, শুদ্ধ, ন্যায়, দয়া, লাৱণ্য, নম্ৰতা, সহকাৰ্য, সহানুভূতি, ধৰ্মীয় জ্ঞান, মূল্যবোধ, ঐশ্বৰিক জ্ঞান, ঈশ্বৰলৈ ভয় আৰু আশা। আৰু এইকেইটা গুণৰ মাজেদি যদি এজন ব্যক্তিয়ে যদি নিজৰ জীৱন অতিবাহিত কৰে বা এখন দেশে যদি এইকেইটা গুণক যদি আঁকোৱালি লৈ পেলাই আগবঢ়াই নিব পাৰে, তেতিয়াহ'লে এখন ভাল দেশ হ'ব বুলি বিশ্বাস কৰা হয়। মানে ভাল দেশ হ'বই আৰু মানুহৰ জীৱনটো সুখময় হ'ব। সেইকাৰণে আমি আমাৰ দেশক যদি সঁচাকৈ ভাল পাওঁ, আমি ভাল কামবোৰ কৰি যাব লাগে। কাৰণ এতিয়া চাওক, মানুহবিলাকে প্লাষ্টিক প্ৰদূষণ কিমান আছে। আমি সকলোবোৰ মানুহে যদি প্লাষ্টিকবোৰ প্ৰদূষণ ৰোধ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি প্লাষ্টিকৰ ইউজটো কমাব লাগিব। সেইকাৰণে আপোনালোকে প্লাষ্টিক পলিউশ্যন নহ'বৰ কাৰণে প্লাষ্টিকৰ ইউজটো কমাব। পিছপিনে চাওক, এইবোৰ প্লাষ্টিক দেখিছেনে কিমানবোৰ প্লাষ্টিক জমা হৈ আছে, দেখা নাই বাৰু। এনেকৈ চাওক কিমানবোৰ প্লাষ্টিক জমা হৈ আছে। তো এনেকৈ থাকিলে খুব বেয়া লাগে, যিহেতুকে প্লাষ্টিকবোৰ বহু হাজাৰ বছৰলৈকে কেতিয়াও মানে পচি নাযায় বা মাটিৰ লগত মিহলি হৈ নাযায়। তো এইবোৰ হ'ব নালাগে। এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক সকলোৱে প্লাষ্টিকৰ ইউজটো কমাই দিয়ক। 10 minutes later. ফাইনেলি আহি পেলাই লগৰ দুজনে চাওক চাইকেল পূৰা ভাল কৰি আহিলে। আৰু কোনো বেয়া আছিলে, চাওক এইটো এনেকৈ বান্ধি দিছে। আৰু এতিয়া প্ৰায় 1.5 ঘণ্টামান হ'ল মানে ৰখি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এতিয়া বাজিছে 3:38। এতিয়া আমি নিজৰ ডেষ্টিনেশ্যন পোৱাগৈ নাই। তো এতিয়া আৰু গৈ আছোঁ আৰু এইপিনে যাব লাগিব, আমচৰি বুলি কয়। পিছফালে একদম ধুবই কিন্তু চাইকেল চলাইছে আৰু দেই আজি একদম চাইকেল ৰাইডাৰ, একদম তাৰ এনাৰ্জি ক'বলগীয়া। কি হোৱা তাৰমানে ভাত অকল ভাতে খাই ইমান এনাৰ্জি কাহা আছে। খাতি অসমীয়া বেয়া সমস্যা থাকিলে আচলতে সমাধান পোৱা যায়। চিম্পল আহিলে গ'লোগৈ, তেতিয়াতো একো ভাল নালাগিল হয়। এতিয়া প্ৰব্লেম ফেচ কৰিছোঁ, তাৰপিছত চলিউশ্যন ওলাইছোঁ, তাৰপিছত গৈছোঁ, এটা ভাল হৈছে। আৰু মোৰ বন্ধুৰ লগত আহিলে মানে যিমান দূৰে যোৱা নাযাওক, যেনেকৈ যোৱা নাযাওক, সেইটো ফিল নহয়। মানে ভাল লাগি থাকে, কথা পাতি আহি থাকিব পৰা যায় ন। তো গৈ থাকক একেবাৰে অকণমান আগতকৈ এটা ভাল জেগা আছে, ভাল জেগাটো দেখুৱাই পেলাই একদম জেগাত নামিমগৈ আমি। ইমান দূৰ আহিছোঁ চাইকেলেৰে, সেইকাৰণে মানে কি হ'ল, মোৰ চাইকেলখনৰ দামটো কমি আছিলে। তো এতিয়া বহুতখিনি কমি গ'ল। সেইকাৰণে ভাবিছোঁ কি যিহেতুকে আমি ডাবল যাম, দুটা যাম এখন চাইকেলত, সেইকাৰণে চাইকেলখন সলাই লওঁ। 6 নম্বৰ চাইকেলখন ল'ম এতিয়া। এখন পাম আছে, যিহেতুকে এখনত অলপ পাম কম আছে, এজন মানুহ অকলে যাব পাৰিব। সেইকাৰণে এতিয়া এখন চাইকেল লৈ লৈছোঁ আৰু আমি এতিয়া দুজনে। চাইকেলত নুঠি চাইকেল নচলোৱা মানুহে আজি চাইকেলত উঠি পেলাই ইমান দূৰ বাট অতিক্ৰম কৰি আহিছে। কেনেকুৱা লাগিছে নয়ন? এই একদম টোপনি লাগিছে হয়নে? জেগাখিনি পামগৈ বুলি অলপ এক্সাইটেডো হৈ আছোঁ। আজি কইনালৈ আহিলোঁ, চাওক আজি কইনালৈ আহিলোঁ, এয়া চাওক কইনা। জয় আই অসম, জয় আই অসম, বন্দে মাতৰম, বন্দে মাতৰম, জয় আই অসম, জয় আই অসম, বন্দে মাতৰম, বন্দে মাতৰম, জয় হিন্দ, জয় হিন্দ, বন্দে মাতৰম, বন্দে মাতৰম। আৰু আগত চাওক কিবা ৰাইডাৰবিলাক আহি আছে, পূৰা মানে ফটো শ্বুট কৰি আছে। আৰু চাই থাকক ব্লগটো, এইপিনে চাওক
বঢ়িয়া মজা লাগি থাকা ধ্ৰুৱাজ ব্লগ চাবা চাইকেল দোকানখনত আহিলোঁ এতিয়া চাইকেলত যিহেতুকে পাম নাছিলে মোৰ চাইকেলৰ পাম কৰি ল'লোঁ আৰু এতিয়া চাওক দেৱজিতৰ চাইকেলৰ অৱস্থা কি হৈ গ'ল আৰু আহি আহি আমাৰ দৰে আৰু দুজন চাইকেল ৰাইডাৰক লগ পাই গ'লোঁ নামটো কি আছিলে তোমাৰ নৱজ্যোতি কৰ তোমাৰ মোৰ নাম সৌৰভজ্যোতি ডেকা আৰু তোমালোক ক'ৰ পৰা আহিছা আমি আহিছোঁ 12 বজাৰ পৰা 12 বজাৰ পৰা আহিছা ন তো ভাল লাগিলে লগ পালোঁ এতিয়া 10 minutes later. গাইজ ফাইনেলি আমি ছাকচেছফুলি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আৰু এইটো চাওক আমচৈ চাহ বাগিচাৰ মেইন দুৱাৰটো হয় গেটটো হয় আৰু এই ভিতৰলৈ যাম চাইকেল ভিতৰলৈ নিব নোৱাৰিম যিহেতুকে চাইকেল ভিতৰলৈ নিয়াৰ অনুমতি নাই সেইকাৰণে চাই থাকক ভিতৰলৈ যাওঁ দেখিলে গেটখন মোৰ পিছপিনে আছে আৰু অলপ আহিলোঁ মানে আগলৈ কিন্তু এতিয়া বোলে আজি অনুমতি মানে নিষেধ কৰি দিছে আজি মানে বাগানত সোমোৱাটো সেইকাৰণে যাব নোৱাৰিম আৰু এইপিনে এটা বাট আছে বোলে সোঁপিনেলৈ এটা বাট আছে সেইপিনে যাব লাগিব তো যদি পাৰোঁ সেইপিনে যাম এই নহওক তেওঁ ভিউটো চাই লওকচোন এবাৰ এইখিনিৰ পৰা মানে আমচৈ চাহ বাগানখনৰ এতিয়া তাৰ পৰাতো আহিলোঁ তাত সোমাব নিদিলে যিহেতুকে এতিয়া আমচৈ চাহ বাগানখনৰ এটা বেলেগ এটা চুকতে সোমাই দিলোঁ চাওক চাৰিওপিনে সেউজীয়া চব পিনে চাহপাত খুব ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশৰ মাজত থাকি নেমু চৰবত নয়নে এতিয়া পুৰা মানে বনাই আছে আৰু নেমু চৰবত খাই জুচ ন যাব লাগিব যিহেতুকে পৰি গৈছে জুচত দিয়া ভাই মুঝে দৌৰিব কা গেজেট চাইয়ে और कुछ डेमो कब तो दिला दो डेमो कितना कोना है 2 साल से लेमोर्गिनी ले लगा लेमोर्गिनी मुझे क्या हुआ से अनु भाई बा ए किना কথা না মানে মন্দ আসল কথা ই কি নেমু চৰবত খাই ল'লোঁ আমি চবে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ঐ স্বৰ্ণৱ চাবা বঢ়িয়া গ'ল দেখিছে নাই তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰো কৰি দিব তো আজিৰ কাৰণে ইমানেই গাইজ আপোনালোকক লগ পাম এটা ভিডিঅ'ত তো জয় আই অসম বন্দে মাতৰম জয় হিন্দ ভাৰত মাতা কি জয়